মঙলবৰীয়াত বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন। জামুগুৰিহাটৰ মঙলবৰীয়াৰ উত্তৰ বালিজুৰিৰ আয়ুষ্মান আৰোগ্য মন্দিৰত বৃহস্পতিবাৰে এক বিশেষ চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। শোণিতপুৰ জিলা স্বাস্থ্য সমিতি আৰু উত্তৰ জামুগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ যুটীয়া উদ্যোগত আয়োজিত এই বিশেষ চিকিৎসা শিবিৰত অঞ্চলটোৰ ৫ শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি নিদান পত্ৰ প্ৰদান কৰাৰ লগতে বিনামূলীয়া ঔষধ বিতৰণ কৰা হয়। কমিউনিটি স্বাস্থ্য বিষয়া দীপাঞ্জল কান্দুলানাৰ নেতৃত্বত ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰে দন্ত চিকিৎসক আয়ুষ্মান শৰ্মা, চকু চিকিৎসক অময় মুখাৰ্জী, জ্যোৎস্না ছাতি, আদাদুল খানৰ উপৰিও উত্তৰ জামুগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া আলিমা নাথ আৰু ৰঙাচকুৱা ৰাজ্যিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসা আৰু স্বাস্থ্য বিষয়া ৰকিবুল ইছলামে। আৰম্ভ কৰিছোঁ ইয়াৰ ওচৰৰ মানুহখিনিৰ সা সুবিধাৰ কাৰণে যিখিনি মানুহৰ মানে অসুখ বিসুখ আছে ধৰক আমাৰ ইয়াত মেডিচিনৰ বা চকু দাঁতৰ আমি সকলো ডক্টৰছ আনিছোঁ, আনি পেলাই ইয়াৰ সাধাৰণ মানুহখিনিৰ সুবিধাৰ কাৰণে ইমান দূৰত গৈ যোৱাতকৈ ইয়াতে তেওঁলোকে প্ৰপাৰ মানে ট্ৰিটমেণ্ট পায়। তাৰোপৰিও আমি ইনভেষ্টিগেশ্যনৰ কাৰণেও আমাৰ ইয়াত মানুহ মাতিছোঁ, মোবাইল টিম আহিছে, আমাৰ সেই কামখিনি কৰা হৈছে। ৰাতিপুৱাৰ পৰাই সহযোগ কৰি আছে। আমি সকলোৱে কমিটিৰ আটাইকেইজনে সহযোগিতা আগবঢ়াইছোঁ আৰু ৰাইজক যাতে সুস্বাস্থ্যৰ উন্নতিৰ কামনা চিন্তা কৰি আজি উপস্থিত থকা আমাৰ যিসকল চিকিৎসক আহিছে, আমাৰ তেজপুৰৰ পৰাও আহিছে, ধলাইবিলৰ পৰাও আহিছে, ৰঙাচুকাৰ চিকিৎসকো আমাৰ মাজত উপস্থিত আছে। বিভিন্ন বিভাগৰ আমাৰ ব্লাড প্ৰেছাৰ কাৰ্যসূচী চলি আছে, প্ৰেছাৰ, চুগাৰ আদি কৰি বিভিন্ন বিভাগৰ স্বাস্থ্যকৰ্মীসকল আমাৰ মজুত আছে আৰু পৰ্যাপ্ত পৰিমাণে যিসকল ৰোগীক দিব পৰাকৈ ঔষধৰো ব্যৱস্থা ইয়াত কৰা হৈছে।